फरायसाफोरनि हान्थामेलानि थाखाय गबिन्द बसुमतारी कलेजआ बेसेन नाङै बास सिबिथाय बेखेवबाय। गबिन्द बसुमतारी कलेजआ फ्रि एडमिशन होनायनि उनाव फिन फ्रि बास सार्भिस होदों। निखावरि फरायसाफोरनि खाबुनि थाखाय फ्रि बास सार्भिस कलेज सामलाय आफादनि এই অঞ্চলত বহুত ভাগ পৰিয়ালৰ যিনকি আৰ্থিক অৱস্থা হেতু ভাল নহয়, কোনো ধৰণত মানে প্ৰব্লেম সৃষ্টি নকৰে। ইয়াৰ কাৰণে আমি এইবাৰ বাস সার্ভিসও লগতে দিছে। गसाइगाव महकुमानि सिङाव थानाय जारागुरि बाजुगाव ओनसोलनि गबिन्द बसुमतारी कलेजनि फरायसाफोरा सान्दुं अखानि गेजेरजों जोबोर खस्थयै फरायसालिमायाव हान्थिनानै सोलोंथाइ लानो गोनां जायो। बेखौ नोजोर होनानै गबिन्द बसुमतारी कलेज सामलाय आफादा निखावरि नखर एबा कलेजनि गासै फरायसाफोरनि थाखाय फ्रि बास सार्भिसनि राहाखौ दिनैनिफ्राय खालामनानै होयो। बे बासआ सराइबिलनिफ्राय फुंनि 7 रिंगा 45 मिनिटाव जागायनानै आमलाइगुरि, खासियाबारि, सापकाटा आरो मागताइगाव जानानै कलेजसिम खारगोन। गुबुन फारसेथिं बमब्राबिलनिफ्रायबो फुंनि 7 रिंगा 45 मिनिटाव जागायनानै सालमबाजार, आजमल कलेज, हावरियापेट जानानै दावागुरिनिफ्राय कलेजसिम खारगोन होननानै गबिन्द बसुमतारी कलेजनि गोरायुं दानसोरां इस्लारिया फोरमायो। নমস্কাৰ, মই ডান্সাৰাং ইছলাৰী, প্ৰিন্সিপাল ইনচাৰ্জ গবিন্দ বসুমতাৰী কলেজ। সো আজি আমাৰ যিটো নেকি এডমিশ্যন প্ৰচেছ সেইটো শেষ হৈ গ'ল। তো এডমিশ্যন প্ৰচেছ যিটো আছিলে সেইটো অলৰেডি আমাৰ আজিয়ে লাষ্ট ডেট আছিলে। সো সেইটো শেষ হৈ গ'ল। লগতে আমাৰ এডমিশ্যনটো আমি ফ্ৰীকৈ দিয়া হৈছিলে। তো আগত বছৰৰ নিচিনা আমি এই বছৰতো আমি এডমিশ্যনটো ফ্ৰী দিছে। কোনো ইয়াত এডমিশ্যন ফিজ আমি লোৱা নাই। লগতে আমাৰ ইয়াত এই কলেজত মান্থলি ফিজো লোৱা নহয়। তো যেন এই বছৰত আৰু আমি এটা নতুন যিটো নেকি বাছ সাৰ্ভিস সেইটো এই বছৰৰ পৰা আমি আৰম্ভ কৰিছোঁ। সো এই বাছ সাৰ্ভিসও আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এতিয়া ফ্ৰীকে দিছে, কিয়নো আমাৰ কিছু এই অঞ্চলত বহুত ভাগ পৰিয়ালৰ যিনকি আৰ্থিক অৱস্থা সেইটো ভাল নহয়। সো এই তেখেতসকলৰ ঘৰৰ যিটো নেকি আৰ্থিক অৱস্থা সেইটো যেন আমাৰ শিক্ষা লোৱাৰ ক্ষেত্ৰত কোনো ধৰণত মানে প্ৰব্লেম সৃষ্টি নকৰে। ইয়াৰ কাৰণে আমি এইবাৰ বাছ সাৰ্ভিসও লগতে দিছে, সেইটো টোটেলি ফ্ৰী অফ কষ্ট। তো ইয়াত কোনো ধৰণৰ মানে ফিজ লোৱা নহ'ব। তো এই বাছ সাৰ্ভিসখন আমাৰ চলিব চৰাইবিলৰ পৰা আমলাইগুৰি, কাছিয়াবাৰী আৰু সাপকাটা আৰু বমব্ৰাবিল, গোলাডাঙি আৰু আমাৰ জাৰাগুৰি আৰু কলেজ। কিমান বাছ আছে আপোনালোকৰ? আমাৰ ইতিমধ্যে আমাৰ বাছটো 2খন আছে। আৰু যদি আমাৰ ষ্টুডেণ্টৰ সংখ্যা বাঢ়ি যায় বা এই 2খন বাছত লগত যদি আহিব নোৱাৰে, তেনেহ'লে নিশ্চয় আমি এটা মানে গাড়ীত ব্যৱস্থা কৰিব।